নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। APSC লৈ পেলাই আকৌ নতুন এটা খবৰ আহিছে। APSCৰ ফালৰ পৰা কিছুমান কথা কোৱা হৈছে যে তেওঁলোকে কালি আপোনালোকক দেখাইছিলোঁ যে APSCত মানে পৰীক্ষা আগষ্ট মানত পাতাৰ কথা আছিলে। আগষ্ট 27 মানত তেওঁলোকে পাতাৰ কথা চিন্তা চৰ্চা কৰিছিলে। মানে কি হৈছে, প্ৰত্যেকখন দিছিলে, যিখন চিঠি দিছিলে সেইখনৰ কথা আপোনালোকক কৈছিলোঁৱে। তো এতিয়া শেহতীয়াকৈ আকৌ এখন নতুন তেওঁলোকে জাননী বুলি নহয়, একো নাই, তেওঁলোকে এটা মানে পেপাৰত তেওঁলোকে এটা ইণ্টাৰভিউ দিছে আৰু সেই বস্তুটোকে আপোনালোকে দেখাইছোঁ। পেপাৰ কাটিংটো আপোনালোকে প্ৰায়খিনিয়ে দেখিছেই। তো তাতে কোৱা হৈছে, মই থুলমূলকৈ কৈ দিছোঁ, তাতে কোৱা হৈছে যে সেইটো প্ৰত্যেকবাৰৰ নিয়মেই বাৰু। APSC যেতিয়া প্ৰিলিমছ যেতিয়া হ'ব, প্ৰিলিমছ হোৱাৰ 15 দিনৰ পৰা 30 দিনৰ আগত তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিব যে পৰীক্ষা কেতিয়া হ'ব। তো 15 দিনটো মষ্ট প্ৰবেবলি নহয়ে, মানে 30 দিনমান তেওঁলোকে লয়ে। 30 দিনৰ আগত তেওঁলোকে নটিফিকেশ্যন জাৰি কৰে। কিন্তু এইবাৰ কিছুমান নিয়ম নীতি তেওঁলোকে দিছে, যেনেকৈ ধৰি লওক আপোনালোকৰ পৰীক্ষাৰ কাৰণে ৰেট মানে নহয়, আপোনালোকে RT-PCR কৰি যাব লাগিব। RT-PCRটো ইমান সহজ কথা নহয়। RT-PCR চব জেগাতে নকৰে, অলপ দূৰৰ হস্পিটেলবিলাকত থাকে, আৰু RT-PCR ৰিজাল্ট আপোনালোকে একেদিনাই নাপায়। দ্বিতীয় কথাটো হৈছে যে আপোনালোকে ফেচ শ্বিল্ড, হেণ্ড গ্ল'ভছ আৰু মাস্ক এই সকলোখিনি পিন্ধি যাব লাগিব, আৰু লগতে আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চিং 6 ফিট আপোনালোকে মেইনটেইন কৰিব লাগিব। কিন্তু ইয়াতে কোনো ধৰণৰ কথা হোৱা নাই যে ৰেট যদি আপোনালোক RT-PCR যদি আপোনালোক পজিটিভ হ'ল তেতিয়া কি হ'ব, পৰীক্ষা দিব পাৰিবনে নাই। তো হয়তো এইবিলাক ডিটেইল নটিফিকেশ্যন পিছলৈ আহিব। চ' এইবিলাকৰ কথাত মানে ইমান কি আৰু ভাবি থাকি লাভ নাই এতিয়া। তো বৰ্তমান আপোনালোকে পেপাৰ ক্লিপিংটো আপোনালোকে চাই লওক। তো এইটো চাওক, আমাৰ অসমৰ গুৱাহাটীৰ প্ৰতিবেদকে দিছে। ইয়াতে লিখা আছে যে ক'ভিড পৰিস্থিতিৰ মাজতে অসম লোকসেৱা আয়োগে আধৰুৱা হৈ ৰোৱা বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে। অৰ্থাৎ ইয়াতে অকল CC প্ৰিলিমছৰ কথা কোৱা হোৱা নাই, অৰ্থাৎ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন যিখিনি ACS বা যিখিনি এলাইড ছাৰ্ভিচেছ আছে সেইখিনিৰ কাৰণে কোৱা হোৱা নাই। ইয়াতে অন্য সকলোবিলাক পৰীক্ষা যিখিনি APSC কণ্ডাক্ট কৰে, যেনেধৰণৰ আপোনালোকক এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পৰীক্ষা হওক, CDPOৰ পৰীক্ষা হওক, তেনেধৰণৰ যিমানবিলাক পৰীক্ষা তেওঁলোকে কণ্ডাক্ট কৰে সেই সকলোবিলাকৰ কথা ইয়াতে কোৱা হৈছে। বিশেষকৈ প্ৰথম পৰ্যায়ত স্ক্ৰিনিং টেষ্ট বা লিখিত পৰীক্ষা সম্পন্ন হৈ যোৱা পৰীক্ষাসমূহৰ মৌখিক পৰীক্ষা অৰ্থাৎ সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। অৰ্থাৎ আপোনালোকে বহুতে সুধি থাকে যে CDPOৰ যে পৰীক্ষা হৈ গৈছিলে বা তেনেধৰণৰ যিবিলাক পৰীক্ষা হৈ গৈছিলে তাৰ ৰিজাল্ট কেতিয়া দিব, তাৰ নেক্সট ফেজ যিটো ভাইভা হয় সেইবিলাক কেতিয়া হ'ব। চ' আপোনালোকক কৈ আহিছোঁ যে অতি সোনকালে ৰিজাল্টবিলাক ডিক্লেয়াৰ কৰিব। চ' এইখিনি কথা দি আপোনালোকে চিয়'ৰ হ'ব পাৰে যে অতি সোনকালে ইয়াৰ পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি পেলাই আপোনালোকে ভাইভাৰ কাৰণে আপোনালোক যাব পাৰিব। চ' আপোনালোকে ভাইভাৰ কাৰণে আপোনালোকক ৰেডি হৈ থাকক। ইয়াতে আৰু ইয়াৰ পিছত কোৱা হৈছে যে সেই অনুসৰি পৰীক্ষাৰ্থীৰ বাবে মানিবলগীয়া ক'ভিড বিধি সম্পৰ্কীয় জাননী প্ৰকাশ কৰিছে আয়োগে, যিখন আপোনালোকক কালি মই ভিডিঅ' দিছিলোঁ যে RT-PCR কৰিব লাগে বা আপোনালোকে ফেচ শ্বিল্ড এইবিলাক পিন্ধিব লাগে, তেনেধৰণৰ কথাখিনি সেইখন নটিফিকেশ্যনৰ কথা কোৱা হৈছে। অৰ্থাৎ সাক্ষাৎকাৰ বা স্ক্ৰিনিং টেষ্টত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পৰীক্ষাৰ পূৰ্বৰ 3 দিনৰ ভিতৰত RT-PCR টেষ্ট কৰি নিগেটিভ চাৰ্টিফিকেট প্ৰদৰ্শন কৰিব লাগিব। সকলো পৰীক্ষাৰ্থীয়ে মাস্ক, ফেচ শ্বিল্ড, গ্ল'ভছ পৰিধান কৰিব লাগিব। তদুপৰি পৰীক্ষাৰ্থীসকলে 6 ফুটৰ শাৰীৰিক ব্যৱধান মানি চলিব লাগিব বুলিও স্পষ্ট কৰি দিছে। এই চৰ্ত পূৰণ কৰাত ব্যৰ্থ হোৱা পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা নহয় বুলিও আয়োগৰ নিৰ্দেশনাটোত কোৱা হৈছে। তো এই কথাটো মই আপোনালোকক ক'লোঁ যে ইয়াতে কোৱা হৈছে যে এই ধৰি লওক ফেচ শ্বিল্ড, মাস্কৰ কথাটোতো বাদ দিলোঁ বাৰু, সেইটো বাৰু নৰ্মেল কথা, আমি কেইটকামান দি পেলাই কিনি আনি পেলাই আমি ফাৰ্মাচীৰ পৰা আমি পিন্ধি পেলাই যাব পাৰিম। কিন্তু ইয়াত মেইন কথাটো হৈছে যে RT-PCR টেষ্টটো যদি আমাৰ পজিটিভ হ'ল, ইয়াতে নটিফিকেশ্যনখনৰ মতে আপোনালোকৰ যদি পজিটিভ হয় আপোনালোকে পৰীক্ষা দিবলৈ যাব নোৱাৰিব, সেইটোতো কোনোপধ্যে হ'ব নোৱাৰে। চ' এই কথাটোত আমি ইমান সোনকালে মাত মাতাটো ভাল নহয়, কিয়নো আয়োগৰ ফালৰ পৰা এখন জাষ্ট নটিফিকেশ্যন দিছে। পৰীক্ষাৰ কাৰণে ডিটেইল গাইডলাইনখিনি তেওঁলোকে যেতিয়া পিছত দিব তেতিয়াহে আমি কিবা এটা ক'ব পাৰিম। চ' এইটো আপোনালোকে ইমান টেনশ্যন ল'বলগীয়া কথা এতিয়া নহয়। ইয়াৰ লগতে আছে যে লোকসেৱা আয়োগৰ এই নিৰ্দেশনাত এটা কথা স্পষ্ট হৈ পৰিছে যে সাক্ষাৎকাৰৰ সময়ত কোনো প্ৰাৰ্থী ক'ভিড পজিটিভ হ'লে দ্বিতীয়বাৰ মৌখিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অতিৰিক্ত সুযোগ লাভ নকৰিব। লিখিত পৰীক্ষাত বাছনি কৰি সাক্ষাৎকাৰৰ বাবে অপেক্ষা কৰি থকা প্ৰাৰ্থীসকলেও শেষ মুহূৰ্তত ক'ভিডৰ বাবে বঞ্চিত হ'ব পাৰে। আয়োগৰ এই নিৰ্দেশনাক লৈ পৰীক্ষাৰ্থীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। ইপিনে 2020 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আগষ্টৰ মাজভাগলৈ অনুষ্ঠিত কৰাকৈ জিলা প্ৰশাসনক সাজু হ'বলৈ আয়োগে পূৰ্বতে এটা নিৰ্দেশনা জাৰি কৰিছিল যদিও আগষ্টত প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো সম্ভাৱনা নাই বুলি জানিবলৈ দিছে আয়োগৰ সচিব অভিজিত বৰুৱাই। অৰ্থাৎ মই আপোনালোকৰ যিটো ইয়াৰ আগৰ ভিডিঅ'টো দিছিলোঁ যে ডিচিখিনিলে নটিচ তেওঁলোকে দিয়া নাছিলে, ডিচিখিনি বা তেওঁলোকে ৰিপৰ্ট বিচাৰিছিলে যে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিবনে নাই মানে ডিষ্ট্ৰিক্টবিলাকত অগষ্টৰ ভিতৰত, কিন্তু তেওঁলোকে বহুতো ডিষ্ট্ৰিক্টৰ পৰা এতিয়ালৈকে ৰিপৰ্ট দিয়া নাই বা নিগেটিভ ৰিপৰ্ট আহিছে। তেনেধৰণৰ ক্ষেত্ৰত ইয়াত যিটো APSCৰ আমাৰ ছেক্ৰেটেৰী আছে অভিজিত বৰুৱা, তেওঁ এটা সাক্ষাৎকাৰ তেওঁ কৈছে যে আগষ্ট মাহত কোনো ধৰণৰ পৰীক্ষা নহয়। অৰ্থাৎ APSCৰ আপোনালোকৰ CC অৰ্থাৎ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন বাকী আপোনালোকৰ ভাইভা চাইভা হ'ব পাৰে, কিন্তু CC আপোনালোকৰ আগষ্ট মাহত নহয়। তো সচিব বৰুৱাই প্ৰকাশ কৰা মতে প্ৰায় ৭৪,000
প্ৰাৰ্থী অৱতীৰ্ণ হ'ব লগা এই পৰীক্ষাৰ বাবে আয়োগ সাজু হৈ আছে যদিও ক'ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিহে পৰীক্ষাৰ দিন ঘোষণা কৰিব পৰীক্ষাৰ্থীসকলক পৰীক্ষাৰ 15 দিন বা এমাহৰ পূৰ্বে নিৰ্দিষ্ট দিন ঘোষণা কৰিব বুলিও সচিব বৰুৱাই আমাৰ অসমক জানিবলৈ দিছে পৰীক্ষাৰ্থীসকলক হতাশ নহৈ নিয়মীয়াকৈ প্ৰস্তুতি চলাই থাকিবলৈ সচিব বৰুৱাই পৰামৰ্শ প্ৰদান কৰিছে ইয়াৰ পৰা এটা কথা স্পষ্ট যে আগষ্ট মাহত যিটো ACSৰ পৰীক্ষা আছে বা সেইখিনি যিখিনি ছাৰ্ভিচেছ আছে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন CC কোনো পধ্যে নহয় আগষ্ট মাহত মই আপোনালোকক কৈ আহিছোঁ যে সদায়চাগে যিহেতু ডিচিখিনিৰ লগত কথা আৰু ক'ভিডৰ বাবে বহুতো প্ৰব্লেম হৈ আছে কিন্তু চাওক ইয়াতে এটা ডাঙৰ কথা আছে যে CCৰ পৰীক্ষা আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে পাতে কিন্তু মেক্সিমাম মানুহে কি কৰে নিজৰ ডিষ্ট্ৰিক্টত নিদিয়ে তেওঁলোকে য'ত বেলেগ জেগাত থাকে ছাপ'জ আপোনাৰ তিনিচুকীয়াৰ ল'ৰা এজন আপোনালোকে গুৱাহাটীত থাকে তেওঁলোকে চেণ্টাৰটো গুৱাহাটীত দিছে এই ক'ভিডৰ কথাটোতো তেওঁলোকে নাজানিছিলে তেওঁলোকে গুৱাহাটীত দিলে তো এতিয়া পৰীক্ষা তেওঁ চেণ্টাৰ যেতিয়া গুৱাহাটীত আহিব তেওঁ তিনিচুকীয়া পৰাটো আহিব লাগিব আৰু যিহেতু ইণ্টাৰ ডিষ্ট্ৰিক্ট খোলা নাই তেওঁলোকেতো গাড়ী ভাড়া কৰি সকলোৰে অহা সমৰ্থটো নাথাকে তেনেধৰণৰ বহুতো কিছুমান প্ৰব্লেম আছে সেইবিলাক আমিও মানে আওকাণ কৰিলে নহ'ব সেই বস্তুখিনি আমি জানিব লাগিব তো ৰেডি হৈ থাকক যিহেতু কৈছে আয়োগ প্ৰস্তুত হৈ আছে অৰ্থাৎ APSC প্ৰস্তুত হৈ আছে আপোনালোকৰ পৰীক্ষা পাতিবৰ কাৰণে চ' অলপমান ক'ভিডৰ পৰিস্থিতিবিলাক খাম কাটিলে বা ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টখিনি আৰম্ভ হৈ গ'লে এই অতি সোনকালে আপোনালোকৰ পৰীক্ষাবিলাক হৈ যাব চ' আগষ্টৰ 27 তাৰিখেতো আগষ্টত পৰীক্ষা হোৱাৰ চান্সেছটো বহুত কম হৈ গ'ল এতিয়া যিহেতু তেনেধৰণৰ সাক্ষাৎকাৰ তেওঁ দিছে চ' আমি সেইকাৰণে আমি যিবিলাক অফিচিয়েল নটিফিকেশ্যন আছে সেইবিলাকৰ ক্ষেত্ৰত আমি সাজু হৈ থাকিব লাগে যে কেতিয়া নটিফিকেশ্যনবিলাক আহিব চ' এনেধৰণৰ কথাবিলাক গম পাই থকা যায় তেতিয়া তো বাকী পৰীক্ষাবিলাকৰ ৰিজাল্টবিলাক অতি সোনকালে দিব আপোনালোকে CDP হওক বা এনেধৰণৰ বস্তুবিলাক হওক তো ৰেডি থাকক CCৰ কাৰণে পঢ়ি থাকক আপোনালোকে এক্সপেক্ট কৰিব পাৰে ছেপ্টেম্বৰ বা লেটেষ্ট অক্টোবৰৰ ভিতৰত আপোনালোকৰ CC প্ৰিলিমছৰ কাৰণে আপোনালোকে পৰীক্ষা দিব পাৰিবগৈ চ' আশা কৰিছোঁ ক'ভিড পৰিস্থিতি সোনকালে সাম কাটিব আৰু ভিডিঅ'টোৰ বিষয়ে কি ভাবিলে আপোনালোকে জনাব আপোনালোকে APSC ক্ষেত্ৰত কিবা যদি আপোনালোকৰ কথা আছে আপোনালোকৰ আশা আছে আপোনালোকে কমেণ্টত জনাব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই দিব যাতে আপলোড হোৱাৰ লগে লগে নটিফিকেশ্যন পাই যায় আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ